নমস্কাৰ, এয়া হৈছে আমাৰ ৰঙিলী খুৰী দেই, মোৰ বন্ধু খুৰী মানে মোৰো খুৰী। তাৰপিছত আকৌ এয়া হৈছে সৰু নাতিনীগৰাকী তেখেতৰ। ডাঙৰ বোৱাৰীয়ে বাৰু আহি আমাক চাহ দিলেহি, সৰু বোৱাৰীগৰাকী এইগৰাকী কাষতে থকাগৰাকী। তাৰপিছত আকৌ আমাৰ দেহা মানুহ কলিজাজনীক অকণমান ধুনীয়াকৈ ফটো তুলি দিলোঁ। তাৰ ঠিক পিছ মুহূৰ্ততে আমি আৰু কাষৰ বাহঁতৰ ঘৰলৈ আহিলোঁ। তেওঁলোকৰ ঘৰৰ অমিতা, বিহ জলকীয়া ইমান ধুনীয়াকৈ ভিনদৈ লগাইছে। এয়া চাপতে অমিতা গছো লাগিছে। তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ। জৈ পোৱাৰ মাত্ৰকে আমাক বায়ে আকৌ আহি পিনে ধুনীয়াকৈ মাত লগোৱাৰ পাছতে এয়া তামোল কাটি আছে। তামোলো দিলে বাৰু খাবলৈ। তাৰপিছত তেওঁলোকৰ ৱালত থকা সৰু সৰু বস্তু কেইবাতো মই তুলি ৰাখিলোঁ। আমাৰ ভিনদেউ এয়া আকৌ দেখিছেনে তেওঁ কেনেদৰে চুলি কোচা ধুনীয়াকৈ মোহাৰিছে। আমাৰ বেটাই আকৌ পেঁপা বজাইছে, পেঁপাটো দেখা পায়। তাৰপিছত আকৌ বাৰীখনত চকু ফুৰাওঁতে আকৌ দেখিলোঁ ইয়াত ভাতকেৰেলা লগতে কুন্দুলি, আকৌ তাৰ তলত দিছে টেঙা গছ। আমাৰ এই ভিনদেউজনে যথেষ্ট কষ্ট কৰে আৰু ঘৰতো খাই বিক্ৰীও কৰে বাৰু দেই। তেখেতৰ গান পাণ, আমি যে তামোল খাইছিলোঁ, তামোল খাই ইমান ভাল লাগিলে কাৰণ ঘৰতে থকা গান পাণ। আৰু তাৰ পিছ মুহূৰ্ততে আমাক বায়ে আহি চাহ দিলেহি, যিহেতু বিহু অলপ শেষেই হৈছে। তাৰপিছতে গুৱাখন খাই ঘৰলৈ গুচি আহিলোঁ।